নহৰু গুচাইছা কি কৰিছা এয়া তিল ভাজিছো তিলৰ লাৰু বনাবৰ কাৰণে ৰেচিপি ভিডিঅ' এটা আহিব নি ৰেচিপি ভিডিঅ' এটা আহিব নি এতিয়া তিলখিনি লাহে লাহে ভাজি আছো পিছত যেতিয়া কিটিক কিটিক শব্দ কৰিব মানে তিলবোৰ হৈছে আৰু ভাজি এতিয়া কাঢ়ি থ'ব লাগিব এতিয়া গুণটো ওলোৱা নাই মানে এতিয়া হোৱা নাই গুণটো ওলালে হৈ যাব খিনি ইয়াতে গুড় আছে আৰু গুড়খিনি এতিয়া কাটিব লাগিব আৰু সেই কাটাখিনি মই টাইম লেপছ লৈ মেলি মোৰ ভ্লগটোত ধুনীয়াকৈ দি দিম এতিয়া গোটেই ভিডিঅ'টোতো অকল কাম বন কৰা দেখাই থাকিলে নহ'ব জাষ্ট ফৰ দ্য কণ্টেণ্ট আমি গান এটা লগাই মেলি পাগলৰ দৰে নাচিবলৈ ধৰিলোঁ চ' এনেদৰে আমি পাগলামি কৰি কৰি গোটেই দিনটো পাৰ কৰি দিলোঁ আৰু পিছদিনাখন আছিলে উৰুকা আৰু উৰুকাত আমাৰ ডিঙিৰ টেটুলৈকে কাম ওলাই যায় মেজি সজা পৰা আদি কৰি ভোজ খোৱা এইবোৰ খানা চানা ৰন্ধা পৰা আদি কৰি সেইবোৰ চব ৰেডি কৰালৈকে গতিকে মেজি সাজিবলৈ মানে মেজিৰ চাৰিওফালে যোনকেইডাল চাৰিডাল বাঁহ থাকে আৰু মাজত এডাল বাঁহ থাকে সেই বাঁহকেইডাল আনিবলৈ মানে আমি এখন ঠাইলৈ যাব লাগিব যিহেতু আমাৰ ঘৰত বাঁহ চাহ নাই চবলক বাঁহকেইডাল লৈ আনোগৈ মানে এটা এডাল কাটিব খুজিছে এডাল আৰু সেইডাল প্ৰায় সমানেই সেইডাল মানে অলপ ক্ষীণ এডাল অলপ চ' বাঁহডাল কাটি হৈ গ'ল আৰু এতিয়া এই বাঁহডাল আমি 3টা মানুহে ধৰি পেলাই আমাৰ ঘৰলৈকে লৈ যাব লাগিব আৰু তাত কাটি মেলি ধুনীয়াকৈ ৰেডি কৰিব লাগিব এইফালে যাব লাগিব আৰু এটা মানুহ এটা মই যাওঁ এডাল লৈ আনিলোঁ ইয়াত ধুনীয়াকৈ এতিয়া এডাল পিচ পিচ কৰিব লাগিব চ' এনেকৈ আমি গোটেই দিনটো কাম বন কৰি মেলি পাৰ কৰি দিলোঁ মানে বাঁহ চাহ কাটি মেলি বাঁহ চাহ পুতি মেলি খৰি চৰি জাপি মেলি ধুনীয়াকৈ কাম কৰি দিলোঁ আৰু কাম কৰা টাইমত মই বৰ বেছিকৈ ভিডিঅ' কৰিবলৈ নাপালোঁ যিহেতু মই নিজেও কাম কৰি আছিলোঁ চ' কাম বন চব হওঁতে আমাৰ গধূলি হৈ গ'লগৈ আৰু গধূলি ধুনীয়াকৈ আমি গা পা ধুই মেলি জুই ফুৱাবলৈ আৰম্ভ কৰিলোঁ আৰু গান চান বজাই মেলি জুই ফুৱাওঁ আৰু ধুনীয়াকৈ এতিয়া আহক বহুত বতাহ মাৰি আছে জুইখিনি দেখিছা নে কেনেকুৱা ডাও ডাওকৈ জ্বলিছে চ' এইবাৰ মাঘৰ বিহুৰ কাৰণে নতুনকৈ এটা বস্তু ট্ৰাই কৰোঁ বুলি ভাবিলোঁ বাৰ্বিকিউ নামৰ যিটো বস্তু বহুত প্ৰসিদ্ধ বস্তু আমি আজিলৈকে মানে ঘৰত বনাই খোৱা নাছিলোঁ এইবাৰ মাঘৰ বিহুতে আমি বনাই মেলি খাম বুলি ভাবিলোঁ তাৰ ছাইডৰ সেই পিছো হৈ গ'ল মুখখন চাওঁ মোৰ ভ্লগত যাব কণ্টেক্ট কৰি থাকোঁতে এজনী ছোৱালী মোৰ প্ৰেমতে পৰিলে ফালে চবে এইবোৰ ভোজ চোজ খোৱা মেলা কৰি আছে আৰু এইফালে এইটো অকণমান ওখকৈ দিছোঁ মাজৰ বাঁহডাল তাৰপিছত এইখিনি ধুনীয়াকৈ খৰি চৰি জাপি মেলি আজি ৰাতিপুৱাতে মেজি ৰেডি কৰি থৈছোঁ কাইলৈ ৰাতিপুৱা জ্বলাম আৰু জল্দি উঠি মেলি এইটা মাংসখিনি চুঙাত দিয়াখিনি হ'বলৈ কিমান টাইম লাগিব হ'ল জানো চুঙাত দিয়াখিনি নাই হোৱা কেনেকৈ হ'ব বাৰু ইমান জল্দি চ' এনেকৈ খানা চানা বনাই মেলি পাৰ্টি কৰি থকা মাজতে মোৰ মৰমৰ পেহীদেৱে মোক ভিডিঅ' কল কৰিলে আৰু মই চান্সতে ডান্স মাৰি মোৰ চেনেলটো তেওঁ মুখৰ পৰা প্ৰমোট কৰোৱাই ল'লোঁ ভ্লগত ওলাই যাব কিন্তু সঁচাকৈ
একদম সঁচাকে দিম কিবা কিবা এটা কৈ দিয়া আমাৰ অডিয়েঞ্চলে 115টা ছাবস্ক্ৰাইবাৰ আছে মোৰ চুপ কোৱা সকলোকে মাঘৰ বিহুৰ শুভেচ্ছা জনালো আমাৰ এই কণ্টিলটো ভিডিঅ'টো ভালকে চাব সাবস্ক্ৰাইব কৰি দিব এ মজা মজা এনেকে প্ৰমোট কৰিব লাগিলে আৰু 1K কনফাৰ্ম এদিনতে ভাল গান এটা লোৱাচোন এইটো 1 নম্বৰ ফকৰীয়া ডিজে দেই বিহু টাইমত এইবোৰ কি চাৰি উমৰ মৰমৰকে জিলিয়ে লগাইছে খাকে জিলিয়ে টাইপৰ গান এটা লগোৱা চ' আমাৰ পাৰ্টি চাৰ্টি এতিয়া খতম হৈ গ'ল আৰু আমি চবে খাবলৈ বহিলো লাহে ধীৰে খোৱা টাইমত মই যিহেতু চাৰ্ভ টাৰ্ভ কৰাত অকণমান লাগি ভাগি আছিলো বেছিকে ভিডিঅ' নকৰিলো এটাই ক্লিপ আছে সেই ক্লিপটোকে লগাই দিছো চাই লওক আৰু ধুনীয়াকে চ' উৰুকাৰ গধূলিটো আমি এনেদৰে ফূৰ্তি ফাৰ্তাৰে পাৰ কৰি দিলো আৰু পিছদিনা আছিল আমাৰ মৰমৰ চেনেহৰ অতি আদৰৰ ভোগালী বিহু আৰু আমি ৰাতিপুৱাই উঠি মেজি জ্বলাবলৈ ৰেডি হৈ গলো মুখৰ পৰা মাত ওলোৱা নাই বহুত কথা ক'বলৈ মুখৰ পৰা মাত ওলোৱা নাই ঠাণ্ডাতে চব ৰেডি হৈ মেলি এতিয়া গা পা ধুই মেলি ওলাই আছো এইটো ইয়াৰ পিছফালে আঁতৰি দিয়া অকণমান এইটো আমাৰ মেজিটো তাৰপিছতে এইটো মই ধুনীয়াকৈ টাইম লেপছ লগাই থৈ দিম ব্লগত টাইম লেপছ দিলে বহুত চালিয়াকৈ ফুটেজটো আহে আৰু অকণমান শ্ল' টমো এইবোৰ চব ইয়াতে ষ্টেণ্ড কৰি দিম তাৰপিছতে মেজিটো এতিয়া জ্বলাম আৰু 6:49 হৈ গ'ল আমাৰ 6টা মানত জ্বলোৱা প্লেন আছিলে বাট অলপ ৰাতি খোৱাটো দেৰি হ'ল ৰাতিপুৱা উঠাটো দেৰি হ'ল চবৰে গা ধোৱাটো অলপ দেৰি হৈ গ'ল চ' অলপ দেৰি হৈ গৈছে কিন্তু জ্বলাম এতিয়া অলপ পিছতে তামোল পাণ আনিলে এইখিনি মেজিত দিবৰ কাৰণে শুকান কলপাত দি থোৱা আছেতো মেচটো জ্বলাই দিয়া ঐ পাহিবা মোৰ ভিলগটো কৰচোন অলপ এফালৰ পৰা তোলো আমি ভিডিঅ' লগাম হ'ব কৰিছ ব্লাৰ হৈ যাবই মই হেৰিটো অন কৰি থৈছিলো না বুলি আনিছো তুমি 2x থৈছা তই 2x কৰিলি হ'ব দে মেজিটো জ্বলালো এতিয়া চবেই আহি মেলি সেৱা চেৱা কৰিব সেৱা চেৱা কৰাৰ পিছত লাহেকৈ এইবোৰ ভোগালীটো আৰম্ভ কৰিম আৰু পিঠা পনা খাই মেলি তাৰপিছত এফালে মেজিটো জ্বলি গ'ল ধুনীয়াকৈ মেজি জ্বলি গ'ল ধুনীয়াকৈ সেইটো এফালে মেজি জ্বলি আছে এফালে খৰি এইবোৰ থোৱা প্লেনিং চলি আছে মজা
জ্বলি যাব ভজকে এখন এইটো মেচি ইয়াৰ পৰা অলপ দূৰতে ইয়াতে টেবুলখনত আমাৰ খানা ৰেডি হৈ আছে ইয়াত আহিবা হাতৰ পৰা ফোনটো নেৰোৱাকৈ খানা আনি আছে খাবলৈ এতিয়া লাহেকৈ এইবোৰ খানা পিনা আৰম্ভ কৰিব লাগিব আৰু ইয়াতে চাহ আছে ইয়াতে এইবোৰ চিৰা ভজা ইয়াতে বিভিন্ন প্ৰকাৰৰ পিঠা ইয়াতো বিভিন্ন প্ৰকাৰৰ অকণমান ভজা টাইপৰ ঘিলা পিঠা টাইপৰ পিঠা ঘিলা পিঠা সুতুলি পিঠা তাৰপিছত ইয়াতে মুড়ি লাড়ু তিলৰ লাড়ু ইয়াতে নিমকি খুৰমা নাৰিকলৰ লাড়ু চুজিৰ লাড়ু আৰু ইয়াতে মই কোৱা আকৌ কমেণ্ট্ৰি এটা কৰা এয়া আমাৰ মহাৰাজে চুঙাত চাউল ভৰাইছে চুঙা পিঠা অথনি যে দেখুৱাইছিলোঁ চুঙা পিঠা ইয়াত গুড় আৰু ক্ৰীম দি মেলি এতিয়া খাবলৈ লৈছোঁ লাহে ধীৰে তাৰপিছতে ৰিভিউটো দিয়া ঐ কেনেকুৱা লাগিছে খানাটো সুন্দৰ পাহি বাইদেউ আহিছে আমাক চাৰ্ভ কৰিবলৈ ক্ৰীম অকণমান দিবলৈ চিপছ আমি হেৰি এই নিজৰ কাৰণে এটা স্পেচিয়েল বাতি এটা আনিছে মানে আমাক একাষৰীয়া কৰিলে এই ফটো মাৰিবৰ কাৰণে এটা বাতি এটা আনিছে এই বাতিটো নিজে বানবাতিত খাই মেলি আমাক এইবোৰ প্লাষ্টিকৰ এনেকুৱা সস্তা মস্তা বাতিত খাবলৈ দিছে এজনীক হেৰি কৰক কেঞ্চেল কৰক ৰাইজ আপোনাৰ সহায় বিচাৰিছোঁ এই কেঞ্চেল কৰক সকলোৱে আমাক এনেকুৱা প্লাষ্টিকৰ বাতিত খাবলৈ দি নিজে বানবাতিত খাইছে এনেকেতো নহ'ব না আমি ইয়াৰ কিবা এটা ব্যৱস্থা ল'ব লাগিব এনেকেতো হ'লে নহ'ব না ঠিক কৈছে খোৱাৰ বাবে এনেকৈ যদি আমাৰ ভেদভাৱ এটা থাকে বুজি পাব লাগিব না এনেকৈ যদি আজিকালি যুৱতীসকলে আজিকালি যদি এই ধৰণৰ কথাবোৰ বুজি নাপায় তই বোলে মুখখন চাওঁ কেলে এই কোনটো এংগলৰ পৰা মোতকৈ ডাঙৰ ডাঙৰ লাগে কাৰণ মই তোতকৈ আগতে জন্ম হৈছিলোঁ বানবাতিটো এনেই ইউজ কৰা নহয় ন এনেকৈ অন্নপ্ৰাশনত দিয়ে বিয়া চিয়া এনেকৈ দিয়ে তাৰপিছতে পৰি থাকে গোটেই বছৰটো এনেই কাম বন নাইকিয়া পৰি থকাতকৈ ফটো এখনকে মাৰোঁ বেচে আৰু সেই ফটোখন মাৰি পেলাই আৰু তাৰপিছতে ভাবিলোঁ আইডিয়াটো যেতিয়া মোৰ আছিলে তো ময়ে খাম ইয়াত আপুনি কি ক'ব বিচাৰে চাওক আজিকালি যুগৰ যুৱতীবিলাক আজিকালি যিটো জেনেৰেশ্যন সেই জেনেৰেশ্যনত নাই মই ক'ব খোজা নাই বাবা মোৰ কথাটো শুনা চোৱা বাবা মই কিন্তু এনেকুৱা পলিটিচিয়ান নহয় দেই তুমি মোক এনেকুৱা প্ৰশ্ন সুধিলে না বাবা মই বেয়া পাওঁ এইবোৰ প্ৰশ্ন মোক নকৰা না মামা এবাৰ মই বেলেগ পলিটিচিয়ান নহয় কিন্তু মই কাৰোলৈ ভয় নকৰোঁ মামা আমাৰ চেনেলৰ টিআৰপি ডাউন হৈ যাব মামা আমাৰ টিআৰপি ডাউন হৈ যাব আজিকালি জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবোৰে পিঠা কি বস্তু চিনি নাপায় নহয় এইবোৰ আজিকালি জেনেৰেশ্যনৰ যুৱক যুৱতীবিলাকে সেই কি বস্তু সেইবোৰ আমি বুজিতো চিনিয়ে নাপাওঁ তাহাঁতি কিবা হৈ যাব কিবা সেইকাৰণে এই তাহাঁতি মোবাইলটো মাক বাপেকে একদম কলেজলৈ খুৱাবলৈ পঠাই দি দিয়ে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক সকলোকে আকৌ এবাৰ ভোগালী বিহু একে মাঘৰ বিহুৰ আন্তৰিক শুভকামনা যাচিলোঁ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ধন্যবাদ